ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ষ্টৰী কৈ লওঁ দুজন মানুহৰ কথা এজন হ'ল অসমীয়া ব্যৱসায়ী যুৱ ব্যৱসায়ী যোনে কিবা এটা কৰিম বুলি ভাবি আছিল আৰু এজন হ'ল মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী যিজন অলৰেডি এক্সপিৰিয়েন্স এইবিলাক সেক্টৰত কি হ'ল আপোনালোকে সাগে আজিৰ পৰা 1 বছৰমান আগত যদি আপোনালোকে চাই দেখা পাব যে পলিথিন বেন হৈছিল মনত আছে নে পলিথিন বেন হতে কি হ'ল আমাৰ অসমীয়া যিখিনি ব্যৱসায়ী আছিল যিনে কৰিমলে তেওঁলোকে ভাবিলে যে এটা ফেক্টৰী বহাই দিও পলিথিন বেন হ'ল আমেৰিকা জুটৰ বনাম বা কিবা কি পেপাৰৰ বনাম তেওঁলোকে পলিথিন বনোৱা ইন্ডাষ্ট্ৰি বনোৱা পলিথিন যেটো বেন হৈ গ'ল সো কি কৰিলে তেওঁ 20 লাখ মান টকা খৰচ কৰি কি কৰিলে তেওঁ এটা ফেক্টৰী ষ্টাৰ্ট কৰিলে 20 লাখ টকা ফেক্টৰী ষ্টাৰ্ট কৰিলে 20 লাখ টকা ফেক্টৰী ষ্টাৰ্ট কৰি ৰ মেটেৰিয়েল না 10 লাখ টকা প্ৰডাকশন কৰিলে তেওঁ ধুনিয়া চলি আছিল তেওঁ 3 লাখ 4 লাখ টকাৰ বস্তু বিক্ৰী হ'ল 5 লাখ টকাৰ বস্তু বিক্ৰী হ'ল কিন্তু তাৰ পিছতে চৰকাৰে বেনটো বন্ধ কৰি দিলে পলিথিনৰ বেনটো বন্ধ কৰি দিলে ফেক্টৰী হেডেনাই ফ্লপ হৈ গ'ল তাৰ অল্টাৰনেটিভত মাৰোৱাৰী মানুহজনে কি কৰিলে বাহিৰৰ পৰা বেলেগ ডাঙৰ যিবিলাক ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰিৰ পৰা পলিথিনৰ যেটো অল্টাৰনেটিভ প্ৰডাক্ট আছিল সেই প্ৰডাক্টটো তেওঁ 30 লাখ টকাৰ যিদিনা বেন হ'ল হেদিনা তেওঁ অৰ্ডাৰ দি দিলে অৰ্ডাৰ দি দিয়াৰ পিছত কি হ'ল তেওঁ হেদিনাৰ পৰা সেল কৰিবলৈ আৰম্ভ কৰিলে কিন্তু আমি কি কৰিলো আমাৰ মানুহজনে কি কৰিলে তেওঁ এটা ফেক্টৰী বহাওতে 3 মাহ লাগিলে তো সেই 3 মাহত সেই মাৰোৱাৰী মানুহজনে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়িক মনোভাৱ থকা মানুহজনে তেওঁৰ নিজৰ প্ৰডাক্টখিনি কিন্তু 20 লাখ টকাৰ বস্তু বিক্ৰী কৰিয়ে দিলে তেতিয়ালৈকে আপুনি যিদিনা ডেটৰ পৰা আপুনি প্ৰডাকশন কৰিলে তেওঁ 20 লাখ টকাৰ বস্তু বিক্ৰী দিলে আৰু আপুনি যেটো আৰু 4 লাখ 5 লাখ টকাৰ বস্তু বিকিলে তেওঁ হেতু টাইমত আৰু 4 লাখ 5 লাখ টকাৰ বস্তু বিক্ৰী দিলে যিদিনা পইণ্টত আপোনাৰ চৰকাৰে বেনটো উঠাই দিলে চৰকাৰে কৈলে আকৌ পলিথিন এলাউ কৰি দিলে কিবা এটা গ্ৰেড দি দিলে হেতু গ্ৰেডৰ পলিথিন এলাউ কৰিলে সো তাৰ তেতিয়া আমাৰ অসমীয়া মানুহজনৰ লছ কিমান হ'ল জানে 30 লাখ টকাৰ তেখেতৰ লছ হ'ল প্লাস কষ্টটো আছেই মেন্টেল হেৰাসমেন্ট আছে মেন্টেল ষ্টেটৰ তাৰ এফেক্ট আফটাৰ এফেক্টটো বহুত বেছি আছে তো মানুহজনৰ লছ যদি মই ফাইনান্সিয়াল ক্ষেত্ৰত চাওঁ অকল পইচা ক্ষেত্ৰত কৈছো দেই কিন্তু হে লছ থাকে কোটি টকাৰ লছ হ'ব তেখেতৰ কাৰণে 30 লাখ টকাৰ তেখেতৰ লছ হ'ল কিন্তু হে ওয়েৰেজ হেই ব্যৱসায়িক মনোভাৱ থকা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহজনৰ লছ কিমান হ'ল 5 লাখ টকাই হ'ল সো আজি ভিডিওটো হেতু বিষয় হ'ব গৈ আছে আপোনালোকে মেচিন কিনাতকৈ বেলেগৰ পৰা এটা বস্তু কিনি আনি আপোনালোকে বিকিলে নিজৰ লছটো কমাব পাৰিব লাভ কৰাটো ডাঙৰ কথা নহয় লছটো নকৰাকে চলি থকাটোহে ডাঙৰ এই বিষয়ে আজি আপোনালোকক জনাবলৈ আহিছো জন মানুহে বহু দিনৰ আগতে মোৰ ওচৰলৈ গ'ল যে মোক ভিডিও চাই তেওঁ মোৰ ওচৰলৈ গ'ল মোৰ অফিস গৈ ওলাই তেওঁ মোক ক'লে যে এনেকৈ মই তেলৰ এটা মেচিন বহাব বিচাৰিছো তেল মানে পেৰা যেটো সৰিয়হ পেৰা তেল পেৰা মোৰ তাত ভিডিও দেখিছে তেওঁ তেল পেৰা মেচিন এটা আৰম্ভ কৰিব বিচাৰিছো আপুনি মোক কোনোবা এখন এনেকুৱা হেৰিয়াল লৈ যাব নেকি আপুনি ভিডিও কৰিব যাওঁতে বলো ঠিক আছে হ'ব ওলাব মই যেতিয়া ভিডিও কৰিব যাওঁ আপোনাক মই ফোন কৰিম তো তেখেতক মই না ফোন কৰি দিলো তেওঁ কি কৰিলে তেওঁ মোক ক'লে যে মই এটা বহাম তো আপুনি যোগাযোগখিনি কৰি দিয়ক মই তেখেতক যোগাযোগ কৰি দিলো কৰি পিনি দিলো যে এনেকুৱা কষ্টিং হ'ব কিমান উলিয়াই দিলো তেখেতক তাৰ পিছত মই তেখেতক এদিন কি কৰিলো মাতিলো মোৰ অফিচলৈ আহিলো আহক বলো কথা পাতো তাৰ পিছত তেওঁক মই আহি ক'লো যে আপুনি কিয় মেচিনটো বহাব বিচাৰিছে মানে পেপাৰ প্লেটৰ মেচিন মানুহে নিজে বহাব বিচাৰে বা তেলৰ মেচিন নিজে বহাব বিচাৰে বা যিকোনো এটা মেচিন মানুহে নিজে বহাব বিচাৰিছে চেণ্ডেলৰ মেচিন মানুহে নিজে বহাব বিচাৰিছে কিন্তু আসল কথাটো হ'ল আপুনি মেচিনটো বহাই এটা ডাঙৰ লাইবিলিটি ক্ৰিয়েট কৰি লোৱাতকে সেই টকা আপুনি মানে আপোনাৰ যিখিনি মেটেৰিয়েল পাৰচেজ কৰোতে যদি আপুনি ইউজ কৰে মানে 10 লাখ টকা ধৰি লওক তেলৰ মেচিনটা বহালে আপোনাৰ 10 লাখ মান টকা এটা লাগিব সেই 10 লাখ টকা আপুনি হেনেকে কৰাতকে সৰিয়হ কিনি থলে সৰিয়হ কিনি বেলেগ মেচিনত বেলেগৰ যেটো সেটআপ কৰি থোৱা আছে এটা ইন্ডাষ্ট্ৰি এই ইন্ডাষ্ট্ৰি আপোনাক পেৰিব দি আপুনি তেলটো লৈ আহিলে তেতিয়া আপোনাৰ কষ্টিং একেবাৰে কম পৰিব মেচিন যিজনে বহাই লৈ প্ৰডাকশন কৰি আছে তেওঁ ইনভেষ্টমেন্ট কিমান আপুনি ভাবক তেওঁ এটা টাইমত সৰিয়হখিনি ষ্টক কৰিব লাগিব মেচিনটো বহালে কাৰেণ্টৰ কানেকচনৰ পৰা সকলোখিনি তেওঁৱে কৰিব লাগিব সো হিমান কিয় ৰিস্ক ল'ব লাগে আপুনি লাগিলে 1 লাখ টকা সৰিয়হ কিনি ললে সিজনত সৰিয়হ 1 লাখ টকা কিনি লৈ কোনবা এটা সৰিয়হ পেৰা মেচিন য'ত আছে ইন্ডাষ্ট্ৰি য'ত আছে তাত আপুনি সৰিয়হখিনি দিলে পেৰি কিনি লৈ গুচি আহিলে গুটেখিনি লৈ আহিলে খলিয়খিনি লৈ আহিলে সৰিয়হখিনি লৈ আহিলে পেৰি দিলে তেওঁলোকেনো কেই টকা ল'ব 10 টকা 15 টকা যি লয় আৰু হেতুৱে ল'ব তো তেতিয়া আপোনাৰ কি হ'ল মেচিনাৰী ইনভেষ্টমেন্টটো জিৰো ন আপোনাৰ কাৰেণ্টৰ খৰচ নাই একো টেনচন নাই আপুনি লেবাৰ ৰাখিব নালাগে একো কৰিব নালাগে অকল সৰিয়হখিনি কিনিব লাগে তেওঁক মই হেতুৱে আইডিয়া দিলো তেওঁ কৰিলে কি তেওঁ 1 লাখ টকা সৰিয়হ কিনিলে তো 1 লাখ টকা সৰিয়হখিনি নিজৰ ঘৰত ষ্টক কৰি দিলে ষ্টক কৰি তেওঁ কি কৰে এতিয়া যেতিয়া তেওঁ দৰকাৰ হয় সৰিয়হ নিপিনি পেৰি লৈ গুচি আহে যিটো মেচিনত তেওঁ ভিডিও কৰাব গৈছিল তেওঁ তাতে গৈ পেৰি লৈ গুচি আহে আৰু এতিয়া ইন্টাৰেষ্টিং কথা তেওঁ লগতে আৰম্ভ কৰিছে কি জানেনে ভেন্দা মোক কৈছে মোৰ নিজৰ পেপাৰ প্লেটৰ যেটো আছে ভাইটি এটা পেপাৰ প্লেট আছে তাৰ পৰা তেওঁ কি কৈছে ৰ মেটেৰিয়েলখিনি তেওঁ কিনি আনি দিব তেওঁ অকল তাক প্ৰডাকশন কৰিবলৈ দিব সো এইটো এটা একদম বেষ্ট আইডিয়া মেচিন কিনি 10 লাখ টকা হুমুৱাই থৈ আপুনি সঁচাকৈ লাভ নাই আজি দিনত তাতকে হে 10 লাখ টকা আপুনি মাৰ্কেটত ভৰাব আপুনি ৰ মেটেৰিয়েল কিনক বেলেগক বনাব দিয়ক 10 লাখ টকা নালাগে আপোনাক 1 লাখ টকাৰ যদি আপুনি পেপাৰ প্লেট বনাই লয় বিকুতে আপোনাৰ এমাহ লাগিব কাৰণ আসল কথা হ'ল লাষ্ট এট দা এন্ড অফ দা ডে একদম লাষ্টত আপুনি যাব লাগিব মাৰ্কেটতে চক দুইজনৰে লাভ যিজনে ক্যাপিটাল ইনভেষ্টমেন্ট কৰি থৈছে সেইজন অসমীয়া ওচৰতে আপুনি যাব সো সেইজনও কি হ'ল ফেক্টৰীটো চলিলে প্লাস এজ এ কাস্টমাৰ হিচাপে তেওঁ
বস্তুখিনি পালে মাৰ্কেটখন তেওঁ নিজে কৰিলে চ' দুইটা কনচেপ্ট আৰু সেইখিনি বস্তু আপোনালোকে পেপাৰ প্লেট এক পেকেট পেপাৰ প্লেট যদি কিনি আপুনি বিকে 1.5 টকা প্ৰফিট থাকে বেলেগৰ পৰা আনি কিনিলে 1 টকা প্ৰফিট বিকিলে 1 টকা প্ৰফিট থাকিব তো 1 টকা প্ৰফিটত কাম কৰাটো বেছি বেটাৰ 1.5 টকাত কাৰণে আপুনি 3 লাখ 4 লাখ টকা এটা ইনভেষ্ট কৰাতকৈ আকৌ মাথাটো আছে ন টেনশ্যনটো আছে চ' ছেম কথা হ'ল সৰিয়হৰ তেলত মই জাষ্ট দুটা উদাহৰণে দিলোঁ মোৰ লগত একদম ঘটি থকা তেওঁ এতিয়া মিনিমাম 15টা প্ৰডাক্ট লৈ তেওঁ গাড়ীখনত লৈ যায় নিজৰ গাড়ীখনত পাৰ্চনেল গাড়ীখনত লৈ যায় তেওঁ মাৰ্কেট এক্সপ্ল'ৰ কৰি আছে আজি তেখেতৰ 6 মাহমান হৈছে চেল খুব ভাল লাহে লাহে এই বস্তুবিলাকত মানে কি হ'ব আপুনি যেতিয়া নিজৰ মুখৰ আগত কৰাব তেতিয়া বস্তুবিলাকৰ কোৱালিটি সঁচাকৈ ভাল হ'ব তো তেওঁ লাহে লাহে গ্ৰ' কৰি আছে আৰু এই গ্ৰ'টো হ'ল ষ্টেডি গ্ৰ'থ আৰু যেতিয়া বোলে দেখিছে তেওঁৰ মাৰ্কেটখন বহুত এটা ডাঙৰ হৈ গ'ল চেলো ভাল হৈছে মই তেখেতক কৈছোঁ আপুনি এইটোতে নাথাকিব লাহেকৈ নিজাববীয়াকৈ মেচিনটো বহাবলৈ চেষ্টা কৰিব আৰু তেওঁ কৈছে সেইটোৱেতো মই মানে যিটো হয় বোলে তেওঁ এতিয়া নিজে আইডিয়া পাইছে যে তেওঁ যিটো বেছি হয় সেইটোত তেওঁ কি কৰিছে এতিয়া মেচিন বা কৰিবলৈ তেওঁ চেষ্টা কৰিব কিন্তু তেওঁক মই আগতে কৈছোঁ যে আপোনাৰ চেল মাহেকত কিন্তু 4 লাখ 5 লাখ টকা এটা চেল হৈ ল'ব লাগিব মাহেকত তেতিয়াহে আপুনি মেচিন বহাবলৈ আগবাঢ়িব চ' আজিৰ ভিডিঅ'টোত আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে প্ৰথম অৱস্থাত মেচিন এটা কিনি লৈ আপোনালোকে কেতিয়াও আৰম্ভ কৰি নিদিব যিকোনো এটা ব্যৱসায় আমি ভিডিঅ'বিলাক কৰোঁ মেচিনটো আপোনালোক দেখাওঁ এনেকুৱা ধৰণৰ মেচিন এটা আছে এনেকুৱা ধৰণৰ মেচিনত আপুনি এইটো বনাব পাৰে তাৰ মানে এইটো নহয় যে মই আপোনাক মেচিনটো কিনিবলৈ ৰিকমেণ্ড কৰিছোঁ মই আপোনালোকক দেখাইছোঁহে এইটো বস্তু বা এনেকৈ বস্তুটো বনে চ' সেই বস্তুটো আপোনালোকে নিজে ইউজ কৰি যিজনৰ দেখাইছোঁ তেওঁৰ পৰা আপুনি বস্তুটো কিনি আনি হ'লেও আপোনালোকে মাৰ্কেট কৰিব পাৰে যিহেতু লাষ্টত আপোনালোকে মাৰ্কেটিঙে কৰিব লাগিব মাৰ্কেট বেয়া মানে চব বেয়া আছিল আজিৰ ভিডিঅ' আপোনালোকে যদি ভাবে কিবা এটা ইনফৰমেশ্যন কিবা এটা কৰিব পাৰিছোঁ আপোনালোকৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি যাবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক হোৱাটছএপে হওক বা ফেচবুকে হওক কাৰণ এজন ল'ৰাই যেতিয়া বহুত এটা টকা লৈ ইনভেষ্ট কৰিব তেওঁ কি হ'ব পিছত যিখিনি টেনশ্যন এটা আহে সেই টেনশ্যনটো মানে পৰা তেওঁ মুক্ত হ'ব পাৰিব তেওঁৰ লছ হ'লেও বহুত বেছি এটা লছ নহয় থেংক ইউ ধন্যবাদ